নমস্কাৰ বন্ধু বান্ধৱীসকল MB আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম। যিসকলে মোৰ ভিডিঅ'টো চাই আছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি দিব। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম 2 এপ্ৰিলৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ, যিকেইটা খবৰ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। আজিৰ প্ৰথম খবৰটো হ'ল কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। বহুকেইটা স্থানত গুলীচালনাৰ ঘটনা। সাংবাদিকক ভয় ভাবুকি প্ৰদান কৰা। পীয়ুষ হাজৰিকাৰ প্ৰাৰ্থিত্ব কৰ্তন কৰক। নিৰ্বাচন আয়োগলৈ কংগ্ৰেছৰ পত্ৰ প্ৰেৰণ। ৩ নম্বৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই প্ৰদান কৰিলে ভোট। স্বাস্থ্যজনিত কাৰণতে লোকসভাৰ পাছত দ্বিতীয়বাৰলৈ প্ৰদান নকৰিলে ভোট। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কলাইগাঁও ইভিএম লৈ যোৱাক লৈ উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ গুলীচালনাত আহত 3জনকৈ স্থানীয় লোক। কৰিমগঞ্জ কানিখাইলত ইভিএমক লৈ নিশা গুলীচালনা। এখন বলেৰোত ইভিএম উদ্ধাৰ হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি হয়। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৰুতৰভাৱে অসুস্থ হিৰণ্য কুমাৰ ভট্টাচাৰ্য। সোমবাৰৰ পৰা মহানগৰীত নেম কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। গামোচা এখন সাধাৰণ বস্ত্ৰ, গামোচা কাপোৰহে, অসমীয়াৰ স্বাভিমান কেৱল গামোচা নহয়। এই মন্তব্য গামোচাক লৈ এনে উদ্ভট মন্তব্য অজিত ভূঞাৰ। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইভিএম বিকল হোৱা লৈ হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি। ইভিএম বিকল হোৱাৰ বাবে বহু সময়লৈ ব্যাহত ভোটদান প্ৰক্ৰিয়া। 10 নম্বৰ মহাৰাষ্ট্ৰত বিগত 24 ঘণ্টাত 43,183 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। 239 গৰাকী লোকৰ মৃত্যু হয় এই পৰ্যন্ত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কাছাৰ কাটিগড়াত ৰিগিঙৰ অভিযোগ লৈ উত্তপ্ত পৰিস্থিতি। বিজেপি প্ৰাৰ্থী গৌতম ৰয়ৰ হৈ ভোট দিবলৈ আহি আটক এজন যুৱক। হোজাইৰ ভোট কেন্দ্ৰ পৰিদৰ্শন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ। জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰো বুজ ল'লে তেওঁ। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৃহস্পতিবাৰে পূব গুৱাহাটীৰ AGPৰ প্ৰাৰ্থী প্ৰদীপ ফুকনে সংবাদমেলত মুকলি কৰিলে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ। ইয়াৰ পিছত আন এটা বৃহস্পতিবাৰে বকুৰ কুন্তলীত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ। জ্যোতিপ্ৰসাদ দাসৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 16 নম্বৰ ভাৰতবৰ্ষত অসমৰ মান লাঘৱ কৰিছে বিজেপিয়ে, মনীষ তিৱাৰীৰ এই মন্তব্য। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, পাঠশালাৰ দোকানে ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সৈতেও বাৰ্তালাপ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ। 18 নম্বৰ বৃহস্পতিবাৰে অসমত 58 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা। 2 গৰাকীৰ এই পৰ্যন্ত মৃত্যু হৈছে কৰোনাত। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, জীৱন দি হ'লেও ৰাইজৰ সপোন পূৰণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি। ইয়াৰ পিছত গুৰুত্বপূৰ্ণ খবৰ, বৃহস্পতিবাৰে অভিনেতা অমিতাভ বচ্চনে গ্ৰহণ কৰিলে ভেকচিন। টুইটাৰ যোগে সদৰি কৰে এই কথা। ইয়াৰ পাছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, পূব গুৱাহাটীত এইবাৰ কংগ্ৰেছৰ বিজয় ধ্বজা উৰিব। ৰাইজে প্ৰত্যাখ্যান কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যক, এই দাবী কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ। 22 নম্বৰ, মই কোনো তাগ্ৰামাক কেয়াৰ নকৰোঁ, পুনৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতমালা প্ৰকল্প
প্ৰগতি বা হাইৱেৰ অধীনত অসমৰ বাবে 3টাকৈ পথ প্ৰকল্পৰ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ। 24 নম্বৰ বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা পোনে ভাৰতত উপস্থিত ৰাফেল যুদ্ধ বিমানৰ চতুৰ্থটো গ্ৰুপ। 25 নম্বৰ বন্ধৰ দিনসহ এপ্ৰিল মাহত দেশজুৰি অব্যাহত থাকিব ক'ভিড টীকাকৰণ। ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব মোৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু যিসকল ইণ্ডিয়ান আৰ্মি অসম পুলিচৰ কেণ্ডিডেট হয়, অসম পুলিচৰ যিবিলাক কুৱেশ্যন আহে পৰীক্ষাত, ইণ্ডিয়ান আৰ্মি পৰীক্ষাত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সকলো মোৰ এই চেনেলত ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ মোৰ ভিডিঅ'সমূহ চাব পাৰে। আৰু ইণ্ডিয়ান আৰ্মি কেণ্ডিডেটসকলে ইণ্ডিয়ান আৰ্মি পেপাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব পাৰে। নমস্কাৰ।